খগেন, তইতো আজিকালি গান চান নাগাৱেই। ৰাতিপুৱাই দিনটোলে বুলি কিবা কাহিনী এটাকে ক। তোৰ মুখৰ কাহিনী নুশুনিলেচোন মনটোৱে ভাল নালাগে। হয় দে নগেন, তই ঠিকেই কৈছ। শুনা কাহিনী শুনিবি। শুন, আমাৰ গাঁৱত এজন ভিক্ষাৰী আছে। তেওঁ ৰাতিপুৱাই সদায় ভিক্ষা মাগিবলৈ যায়। মই আজি আকৌ হঠাতে তেওঁক লগ পালো। তেওঁ আজি ধুনীয়াকৈ চুট বুট পিন্ধি দোকানৰ পৰা মাজা, স্প্ৰাইট এইবোৰ লৈ আনিছে। মই আকৌ সুধিলো, অ' ভিক্ষাৰী কোৱাইদেউ, আজি ভিক্ষা মাগিবলৈ নগ'ল যে, ইমান চালত ওলাই আহিছে আজি? তেতিয়া তেওঁ কৈছে, নকবি আৰু বুজিছ, আগতে মন্দিৰ মছজিদত গৈ কিমান ভিক্ষা মাগিলো। বোলো তাতে ভগৱান আছে, মানুহৰো ভিৰ, তাতে 2 টকামান বেছিকৈ পাম। এতিয়াহে গম পালো সেইবোৰত গৈ লাভ নাই। মই কলো, আপুনি কি কৈছে একো বুজা নাই মই ককাইদেউ। তেতিয়া তেওঁ মোক বুজাই কৈছে, এদিন মই ভিক্ষা বিচাৰি মছজিদৰ বাহিৰত বহি আছিলো। সকলোৱে আকৌ চকু ঘূৰুৱাই মোক নেদেখা ভাও দি এটকাও নিদিয়াকৈ মছজিদৰ পৰা ওলাই যায়। তাৰ পৰা এদিন মই গীৰ্জালৈ গলো, তাতো একেই অৱস্থা। এনেকৈ মই মন্দিৰ, গুৰুদ্বাৰ বহুত জেগাত ঘূৰিলো, নাই কোনো একো দিবলৈ মন নকৰে। শেষত উপায় নাপায় এদিন মই বিয়েৰ বাৰৰ বাহিৰত বহি আছিলো। মানে কিবা বোলে নে ধাবা নে কি সেইখনৰ আগতে বহি আছিলো। তাৰ পৰা যিজনে মদ খাই বাহিৰলৈ ওলাই আহে, তেওঁৱে মোৰ পাত্ৰত 100, 200, 500 এনেকৈ দি যায়। কিছু সময়ৰ পাছত দান পাত্ৰটো দেখিলো টকাৰ নোটেৰে একেবাৰে ভৰি পৰিলে। ইয়াকে দেখি মই ভগৱানক কলো, প্ৰভু থাকা তুমি ক'ত আৰু এড্ৰেছ দিয়া ক'ৰ? তোমাক বিচাৰি মই মন্দিৰে মছজিদে ঘূৰিলো, বোলো কেইটামান টকাৰ সহায় পাম। এতিয়াহে গম পাইছো মই যে ভুল এড্ৰেছত ঘূৰি ফুৰিছিলো। ভিক্ষা মঙ্গাৰ আচল জেগা মদৰ ঘাটিতহে। বুজিছ ল'ৰা, যিজনে মদ খাই ঢেলেং পেলেংকে ওলাই আহে সেইজনে কয়, ককা এইটো লওক, আপুনি কি খাই ল'ব, আপুনি চিন্তা নকৰিব, আপুনি সদায় আহিব, মই সদায় পইচা দিম। এনেকৈ মই এতিয়া চলি আছো বোপাই। দিনত আৰু ৰ'দে ভিক্ষা মাগি ঘূৰি নুফুৰো। সন্ধিয়া বাৰলে যাওঁ আৰু মদাহীবোৰে পইচা দিয়ে, লৈ গুচি আহো। সেইটো মাজা খা ল। বুজিছ নগেন, এই কথাখিনি শুনি মই বৰ আচৰিত হৈ গলো দেই। কি মানুহ কি বনি গলৈ। হয় দে, মদাহী সমান জ্ঞান বুদ্ধি দুখ বুজি পোৱা মানুহ নাই আৰু দেই পৃথিৱীত। গুড মৰ্ণিং। পিছে খগেন গোটেইটো একেবাৰে ধুনীয়াটো হৈ পৰিছ। কি খাইছ হয়? ছাৰ কি কয়, সঁচাই ধুনীয়া হৈ গৈছে নি বাৰু? হৈছতো। কি খাইছ ঠিক নাই। তেনেহলে মই আপোনাক ছাৰ আমাৰ ঘৰৰ শাওণ মাহৰ সাপ্তাহিক খাদ্যৰ তালিকাখনকে গাই দিছো শুনক। সোমবাৰে ভাত দাইলৰ সৈতে কঁঠাল গুটি আৰু চয়াবিন ভাজি। মঙলবাৰে ভাত দাইল মিক্স চব্জি, ভাজিৰ সৈতে কঁঠাল গুটি। বুধবাৰে ভাত দাইল জুইত পোৰা কঁঠাল গুটি পিটিকা, লগতে আকৌ চয়াবিন ভাজি। বৃহস্পতিবাৰে ভাত দাইল কঁঠাল গুটি আৰু আলু ভাজি। শুক্ৰবাৰে ভাত দাইল থলুৱাভাৱে পোৱা খাদ্যৰ শাক পাচলি, কণীৰ দমৰ সৈতে কঁঠাল গুটি। শনিবাৰে ভাত দাইল থলুৱাভাৱে পোৱা খাদ্য শাক পাচলি, তাৰ সৈতে কঁঠাল গুটি। সপ্তাহৰ শেষত দেওবাৰে ভাত দাইল নিম তিতা, কেৰেলা তিতা য'ত তিতাৰ পিটিকা, লগত শুকান ভাজিৰ সৈতে কঁঠাল গুটি। এইবিলাকে হৈছে মোৰ ধুনীয়া হোৱাৰ ৰহস্য ছাৰ। ইমান কঁঠাল গুটি? এটা বাৰ নাই য'ত তহঁতি কঁঠাল গুটি নোখোৱাকৈ পাৰ কৰিছ। নকবা আৰু ছাৰ, কঁঠাল গুটি একেবাৰে মেইন। হ'ব সেইবোৰ বাদ দে, ক্লাছটো আৰম্ভ কৰো। অ'কে ছাৰ, ক্লাছটো আৰম্ভ কৰি দিয়ক। তেনেহলে নগেনেই কচোন, হিমালয় পৰ্বত ভাৰতৰ কোন দিশে? ছাৰ মিছা ক'লে কিডাল হ'ব, মই এইবোৰ পৰ্বত চৰ্বত একো দেখা নাই দেই। আৰু তই চৰ্বতো দেখা নাই নে? সেইদিনা আমাৰ ঘৰলৈ যাওঁতে মই তোক 2 গিলাচ চৰ্বত খুৱাইছো, মিছা কথা কিয় ক? নাপায় দেই, গুৰুৰ আগত মিছা কথা ক'ব নাপায়। ঐ পণ্ডিত, মনে বহি থাক। চৰ্বতটো চবেই লগাই কাৰণে ময়ো লগাই দিছো, সেইটোকে কথা ক'ব নালাগে অথ। মানে ছাৰ মই পৰ্বত দেখা নাই, পাহাৰ কিন্তু দেখিছো দেই ছাৰ। আমাৰ গাঁৱত হিমালয় পৰ্বত নাই, মিছাকে নকওঁ দেই। মই জনামতে ছাৰ আমাৰ ডিষ্ট্ৰিক্টতো নাই নেকি।
আপুনিহে জানে আৰু এইখন হিমালয় নে কি আপুনি ক'ত দেখিলে এই মূৰ্খ ধেমালি কৰিবলৈ আহিছ হা উঠ উঠ বেঞ্চৰ ওপৰত উঠ কাণত ধৰি থিয় হৈ থাক ছাৰ বেঞ্চৰ ওপৰত উঠিলে কি হিমালয় পৰ্বতখন দেখা পাম নেকি ছাৰ ময়ো উঠো দেই ময়ো দেখা নাই ময়ো চাম ছাৰ এহেঁত দুটা যেতিয়া উঠিবই ময়ো উঠো ময়ো দেখা নাই ময়ো চাই লওঁ আইঅ ইহঁতে খাবলৈ আহিলেও মোক কোনে ক'লে তহঁতক বেঞ্চৰ ওপৰত উঠিলে হিমালয় পৰ্বত দেখিবি বুলি আপুনিয়েচোন কৈছে ছাৰ বেঞ্চৰ ওপৰত উঠিবলৈ এইটো মই নগেনক শাস্তি হিচাপেহে দিছিলো আমিনো কি জানো আৰু আগে পিছে এনেকুৱা শাস্তি পোৱা নাই যে ঐ বোপাইহঁত কেতিয়াবা কিতাপখন মেলি চাবি মূৰটো নুচুবাবি আৰু ইমানকে ছাৰ এইটো কিতাপত পাম নি বাৰু বিচাৰিলে কিয় নাপাবি হা কিয় নাপাবি আজি গৈ ভূগোলৰ কিতাপখন চাবিগৈ তাতেই লিখা আছে নহয় মানে ছাৰ 6খন 7খন কিতাপ যে গোটেই কেইখন পঢ়াই নহয় হ'ব ছাৰ আজি কিতাপত চাই কাইলৈ উত্তৰটো দি দিম ঠিক আছে হ'ব দে তেনেহ'লে এইবাৰ হৰিয়ে কবিতা এটাকে মাতচোন মাত ছাৰ শুনক তেন্তে কবিতাটোৰ নাম হ'ল ফল মূলবোৰ চিনো আহা কল গছত কল লাগে আম গছত আম নানাবিধৰ ফল মূল বিচাৰিলেই পাম বছৰ জুৰি বিধে বিধে ফল মূল লাগে মিঠা তিতা কেহা টেঙা সোৱাদ ভাগে ভাগে পকা আম কঁঠাল দেখি লোভ লাগি যায় কমলা আঙুৰ আনাৰসৰ দৰে সোৱাদৰ ফল নাই ডালিম লিচু কুঁহিয়া আদিৰ ৰসবোৰ মিঠা আমলখি শিলিখাহে বৰ কেহা তিতা মধুৰি জামুক আটলাছ অমৰা লেটেকু পনিয়ল সহজতে অসমত পোৱা এইবোৰ নানা ফল টেঙা আছে বিধে বিধে গোটেই বছৰ পায় চকলা জৰা নেমু তেতেলীয়ে দাঁত টেঙাই যায় মৌচুমী বাদাম কাজু তামোল নাৰিকল খেজুৰ চেপেটা শ্ৰীফল আদি আছে অনেক ফল পকা অমিতা থেকেৰা নাচপতি বগৰী জলফাই কিমান যে ফল মূল আছে সীমাৰ সংখ্যা নাই ফল মূলৰ দৰে উপকাৰী আন একো নাই যিমান পাৰা ফল মূল খাবা যেতিয়া যিটো পায় ধন্যবাদ ছাৰ কবিতাটো শুনি কেনেকুৱা পালে কওকচোন কওক আৰে অতি সুন্দৰ কবিতাটোৰ মাজেৰে ইমান ধুনীয়াকৈ ফল মূলবোৰৰ নাম উল্লেখ কৰিলি পিছে কবিতাটোৰ কবিজনৰ নাম কি কচোন ক মইতো এইটো কবিতা কিতাপত পোৱা নাই আজিলৈকে ছাৰ কবিজনৰ নাম অজিত কুমাৰ বৰদলৈ দে বৰ সুন্দৰ কবিতা লিখিছে দেই হ'ব তেনে আজি ক্লাছটো ইমানতে সামৰণি মাৰিছো অ'কে ছাৰ